এই চেগতে দাদাক এখন আমাৰ পৰেশ দাস ইউটিউব চেনেলৰ তৰফৰ পৰা এখন গামোচা সম্বোধন জনাব বিচাৰিছোঁ আৰু সম্বোধন জনাব আমাৰ ভাইটি প্ৰণৱ ৰাজবংশীয়ে। দাদা নমস্কাৰ, মই পৰেশ দাস আৰু চাবলৈ আৰম্ভ কৰিছে পৰেশ দাস ইউটিউব চেনেল। মই আজি আপোনালোকক এজন ব্যক্তিৰ ঘৰলৈকে লৈ আহিছোঁ আৰু যিজন ব্যক্তি এসময়ৰ জনপ্ৰিয় নাগাৰা নাম দলৰ পাঠক আৰু তেখেতে কেনেধৰণে বাস কৰে আৰু কেনেধৰণে জীৱন যাপন কৰি আছে, তেখেতৰ ঘৰত কোন কোন আছে আৰু তেখেতৰ ঘৰখন সুন্দৰকৈ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু মোৰ কেমেৰা পাৰ্চন জিন্তু ডেকাক মই তেখেতৰ ঘৰখন ধুনীয়াকৈ দেখুৱাবৰ কাৰণে এই ভিডিঅ'ত মই অনুৰোধ জনাম। আৰু তেখেতে নাম গাই থকা সময়ৰ যি ঘাট প্ৰতিঘাত আছিল আৰু কেনেকৈ নাম অব্যাহত ৰাখিছিলে আৰু কেতিয়াৰ পৰা নাম গাইছিল আৰু কেতিয়া নাম এৰিলে, গতিকে এতিয়া তেখেতে কি কৰি আছে, গতিকে সেইখিনি কথা মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে অকণমান শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। আহক আমি পোনে দাদা ঘৰত আছেনে নাই আমি সেইখিনি কথা আমি পৰিয়ালৰ পৰা জানিম। আৰু আহক আমি ভিতৰলৈ লৈ যাওঁ আপোনালোকক। আহক। আমি আজি আপোনাৰ ঘৰত আহিলোঁ দাদা। অহাৰ কাৰণটো হ'ল কি, আপোনাক আমি বহুদিন দেখা নাই আৰু আপুনি নাম বৰ্তমান এৰিলে, নামটো আপুনি এতিয়া গোৱা নাই। গতিকে আমাৰ দৰ্শকে কেতিয়াবা যিখিনি জেগাত আপুনি আগতে নাম গাই আহিছিলে সেইখিনি মানুহেতো নিশ্চয় আপোনাক মনত কৰিব। কাৰণ এটা সময়ত আপুনি নাম এনেকুৱা জনপ্ৰিয় আছিলে, মেদিনী পাঠক বুলি ক'লে নজনা মানুহ নাছিলেই, মানে সকলোৰে মুখে মুখে। কিন্তু আপুনি সেইটো বিশ্বাস কৰে নে নকৰে নাজানো, কিন্তু আমাৰ গাঁৱত এতিয়াও যদি কওঁ বোলে মেদিনী পাঠক বুলি ক'লে এটা মানে বেলেগ ধৰণৰ নাম থকা পাঠক এজন আছিল আমাৰ এই অঞ্চলত, গোৰেশ্বৰ অঞ্চলত। গতিকে আপুনি বহুদিন আপুনি নামত নাই, আপুনি নাম গাই থকা নাই, কিন্তু আপোনাক মানুহে চাব বিচাৰে, আপোনাক চাব বিচাৰে কেনেকৈ আছে দাদা, বা পাঠকজন এতিয়া ক'ত গ'ল। গতিকে পাঠকজনৰ ঘৰটো চাব বিচাৰে, বা পাঠকজনে কেনেধৰণে বসবাস কৰি আছে, গতিকে কিবা দুখ আছে নেকি, কিবা সুখ আছে নেকি, সেইবিলাক কথা তাৰমানে আমাৰ অডিয়েঞ্চ বা আমাৰ যিখিনি জেগাত আপুনি নাম গাই আহিছিলে বা আমাৰ গাঁৱৰ নাম গাইছিলে এটা সময়ত, গতিকে সেইখিনি কথা আমাৰ অডিয়েঞ্চে জানিব বিচাৰে। দাদা পোনপ্ৰথমে আপোনাক মই এটা প্ৰশ্ন কৰিম, আপুনি নাম কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? নাম মই হৈছিলোঁ 1973 চনত। নাম 1973 চনত আপুনি নাম গাইছিলে? 1973 চনত নাম আপুনি 1973 চনত নাম গাই আৰম্ভ কৰিছিলে। সেই সময়ত আমাৰ ইয়াতে পাঠক কিমানজন আছিলে, গণিব পৰা পাঠক? 10-12 জন। যেনে ৰামচৰণ ভৰালী তেতিয়া আছিলে? নহয়, আমাৰ এই অঞ্চলটোৰহে কথা কৈছোঁ। তেতিয়া সেই সময়ত পাঠক আছিল, যথেষ্ট পাঠক আছিল। ভৰালী আৰু আপোনাৰ বয়সটো সমানে হ'ব নেকি দাদা? তেওঁতো উচিত বয়সটো এতিয়া কিমানখিনি কোৱা নাই, এতিয়ালৈ কোৱা নাই। কিন্তু সেই সময়ত যিখিনি সময়ত আপোনাৰ কম্পিটিশ্যন চলি আছিলে, যেতিয়া নাম গাওঁ তেতিয়া কিন্তু আমি ইয়াতে সমনীয়া আছিল না? আৰু বিৰাট টাকাৰ কম্পিটিশ্যন এটা আছিল দাদা। যদি তাৰমানে কেতিয়াবা যদি মেদিনী পাঠকৰ লগত যদি ৰামচৰণ ভৰালী পৰে, তেতিয়া নাম চাব আৰু মানুহ তাৰমানে। আৰু এনেকুৱা এটা বা মেদিনী পাঠকৰ লগত কৈলাশ পাঠক আছে, তেতিয়া তাৰমানে মানুহৰ ভিৰ বহুত দেখা পায়। কৈলাশ বহুত পিছত হোৱা ন? গতিকে ৰামচৰণ ভৰালী, অচ্যুত ডেকা, ৰূপেন ডেকা, অচ্যুত ডেকাৰ ওপৰত, বহুত ওপৰত। তাৰপিছত দ্বিজেন্দ্ৰ মোহন পাঠক, দৰঙৰ বলবস্য, এওঁলোক আমাৰ একে সমনীয়া মানুহ। এইসকলেদি গোৱা আছিলে বেছিকৈ নামসমূহ। আৰু দাদা নামৰ যিটো আগৰ দিনৰ নাম আছিলে দাদা, আৰু এতিয়াৰ নামৰ মাজত কিবা ডিফাৰেঞ্চ আপুনি দেখিছে নেকি? কাৰণ কি আপুনি আগৰ দিনৰ মানে অভিজ্ঞ পাঠক। ডিফাৰেঞ্চ বহুত আছে মানে আগত আচলতে আমাৰ এই নাগাৰা নাম যিটো, এই নাগাৰা নামটো সম্পূৰ্ণ ধৰ্মীয় সংস্কৃতি আৰু ইয়াত মাংগলিক অনুষ্ঠানত ব্যৱহাৰ হয়। সেইকাৰণে ধূপ ধূনা নৈবেদ্য ইত্যাদি মানে থাকেই নাম যদি নাগাৰা নামৰ মাতে। গতিকে নাগাৰা নাম এটা ধৰ্মীয় সংস্কৃতি হিচাপে তেতিয়া তাত ভগৱানৰ গুণানুকীৰ্তন কৰা আছিল
আৰু যিটো কাহিনী গাই মানুহৰ উপকাৰ হয় বা সততা আহে, ঠিক তেনেকুৱা কাহিনীবিলাকে গাইছিল আগত। এতিয়া এনেকুৱা হ'ল, তাৰমানে কাহিনীটোৰ মাজত এটা উপকাহিনী সৃষ্টি কৰি হাস্যৰস কৰা হ'ল। গতিকে নাগাৰা নামটো অকল হাস্যৰসৰ কাৰণে নহয়, হাস্যৰস বহুত বেছি যেতিয়া হয় তেতিয়াহ'লে তেনেকুৱা অনুষ্ঠান আমাৰ আছে, সংস্কৃতি তেনেকুৱা আছে, যেন ওজাপালি, খুলীয়া ভাৱৰীয়া, খুলীয়া ভাওনা, ঢুলীয়া, এইবিলাকত হাস্যৰস আছে বেছি। গতিকে আমাৰ নাগাৰা নামত ঠিক তেনেকুৱা হাস্যৰস নাছিল, ধৰ্মীয় সংস্কৃতিটো। কিন্তু এতিয়া হৈছে, আৰু তাৰপিছত 2 নম্বৰে হ'ল কি, নাগাৰা নামৰ সুৰ স্বকীয়তা আছিল, নিজস্ব সুৰ আছিল। কিন্তু আজি নাগাৰা নামত নিজস্ব সুৰ নাই। কোনোবাই গোৱা গীত এটাকে তাৰমানে পেৰডি কৰি পেলাই তাতে লগাইছে। এতিয়া আমাৰ সেইকাৰণে সংবিধানৰ এটা কথা কৈছে যে সুৰাকাৰে সুৰ সৃষ্টি কৰিব পাৰে, কিন্তু কোনো গীত মাতৰ হুবহু সুৰ নকল হ'ব পাৰে। বন্ধুসকল, আজি মই বৰ্তমান সময়ত কাৰ লগত কথা পাতি আছোঁ, কোনজন মানুহ আপোনাৰ লগত বহি আছে, সেইজন মানুহক আপোনালোকে কিছুমানে হয়তো চিনি পাইছে, হয়তো আজিৰ দিনত যিখিনি নৱপ্ৰজন্ম আছে হয়তো তেখেতসকলক বা তেওঁলোকে চিনি নাপাবও পাৰে। বোলে দাদাৰ এইজন মানুহে হ'ল মেদিনী পাঠক, মেদিনী নাথ। গতিকে এসময়ত যি জনপ্ৰিয়তা অৰ্জন কৰিছিল, বা এসময়ত মেদিনী পাঠক বুলি ক'লে মানে মানুহৰ মুখে মুখে, য'ত নেকি যেতিয়া তাৰমানে মেদিনী পাঠক আৰু কৈলাশ পাঠক, ৰামচৰণ ভৰালী থাকিব, তেতিয়া মানুহৰ ভিৰ, মানুহ মানে লাঙি নিচিঙা ভিৰ। গতিকে আমিও বহুত তেতিয়াৰ সময়ত আমিও বহুত জেগা খোজকাঢ়ি দাদাৰ নাম চাবৰ কাৰণে আমি গৈছিলোঁ। গতিকে তেখেতৰ লগতে আমি কথা পাতি আছোঁ বৰ্তমান, আৰু দাদাৰ পৰা কিছু কথা জানিব বিচাৰিম, দাদাৰ পৰা ইম্পৰ্টেণ্ট কিছু কথা আছে দাদাৰ লগত, বা দাদাৰ পৰা কিছু কথা জানিব বিচাৰিম। দাদা, আপুনি যিটো আগৰ পাঠক, আৰু নামটো যদি এনেকৈ মানে যেনেকুৱা হাৰত, তাৰমানে আজিকালি তাৰমানে কীৰ্তনৰ নাম নিদিয়ে। কীৰ্তনৰ নাম নহয়, কীৰ্তনৰ নাম এইটো, কিন্তু আগতে এইটো কীৰ্তনৰ নামটো নিদিলে এইটো নাম গাব নোৱাৰে। অনিবাৰ্য কীৰ্তন এটা গাবই লাগিব, ধাৰা বান্ধা আছে। কিন্তু আজিকালি কি হৈ গ'ল, কীৰ্তনৰ নামটো নিদিয়ে। আমাতকৈ যিখিনি আৰু আগৰ পাঠক সেইখিনিয়ে বেছিভাগেই কীৰ্তনেই গাইছিল। কিন্তু আমাৰ সেই সময়খিনিত কীৰ্তন একতা কৰি গাব লগা আছিল। প্ৰথম কীৰ্তন গাব লাগিব, তাৰপিছত আমি বাহিৰা নাম গাব, বাহিৰা শাস্ত্ৰ, বাহিৰা মানে বাহিৰা শাস্ত্ৰ, ৰামায়ণ, মহাভাৰত, ভাগৱত, গীতা ইত্যাদিৰ এইবিলাক নাম আমি গাব পাৰোঁ। কিন্তু এনেই অকল এনেই বাহিৰাটো নাছিল। প্ৰায় 80 দশকমানত কিছুমান বাহিৰা নাম আছিল, যেনে জয়মতী গদাপাণি, ব্ৰহ্মপুত্ৰ, খৰ্গেশ্বৰ তালুকদাৰ, তাৰপৰা এনেকুৱা কিছুমান বাহিৰা কাল্পনিক বা সাধু কথা, বা নহয়তো এনেকৈ আপোনাৰ কাল্পনিক বুৰঞ্জী, এনেকুৱা ধৰণৰ কিছুমান নাম ওলাইছিল। তেতিয়া 1984 চনত সেই সময়ত মানে এই অতিৰঞ্জিত হৈ যোৱাৰ কাৰণে, বা বাহুল্য হৈ যোৱাৰ কাৰণে, বা বাহিৰা কাল্পনিক নাম ৰচনা কৰাৰ কাৰণে সাহিত্যৰ পৰা, তেতিয়া যাই পেলাই 1984 চনত আমাৰ নাগাৰা নাম সংঘ গঠন হয়। আৰু নাগাৰা নাম সংঘ যেতিয়া গঠন হয়, তেতিয়া আমি বাহিৰা নামবিলাক গোৱাৰ কাৰণে, শাস্ত্ৰত বাহিৰে যিবিলাক বাহিৰা থাকে সেইবিলাক নাম গোৱাৰ কাৰণে বন্ধ কৰা আছে। আৰু এটা কথা দাদা, মই আপোনাৰ পৰা জানিব বিচাৰিম, যি আপোনাৰ এনেকুৱা ধৰণৰ এটা কথা মনত আছে নেকি, বা যিটো নাম আপোনাৰ মানে যিটো নাম দিয়ে, তাৰমানে যিকোনো তাৰমানে য'ত নাম গাব যায়, আপুনি যিখন ৰভাত আপুনি নাম গাব যায়, যিখিনি মঞ্চতো নাম নাছিল, যিখিনি জেগাত আপুনি নাম গাব যায়, সেই নামটো আপুনি তাৰমানে বেছি জনপ্ৰিয় আছিল, আৰু সেই নামটো আপুনি দিছিলে তাৰমানে বেছিভাগ জেগাত। আপোনাৰ মনত আছে নেকি এই কথাটো? আছে মই আছিল তাৰমানে এনেকুৱা এটা ধুনীয়া নাম, মোৰ ইমান ভালকৈ মনত নাই বস্তুটো। আপুনি ভাল নাম তাৰমানে এটা নাম, তাৰমানে সেই নামটো তাৰমানে আপুনি দিয়েই, তাৰমানে য'লৈকে নগ'লে সেই নামটো আপুনি ৰাখেই তাৰমানে, আৰু সেইটো নামৰ কাৰণে আপুনি বেছি ফেমাছ হৈ গৈছিল তাৰমানে। মনত আছে নেকি? নাই, এনেই সাধু কথা হিচাপে মোৰ তেজীমলা নামটো মই সকলো অনুষ্ঠানতে গাব লগা আছিল, ৰাইজৰ অনুৰোধৰ কাৰণে। অনুৰোধত তাৰপৰা মই ঋষিশৃংগ, নাভাগ, এনেকৈ বহুত নামেই আছিল। মই যিকেইটা নাম গাইছিলোঁ সেইকেইটা মোৰ ভাল লগা নামেই আছিল, গোটেইকেইটাই ভাল লাগিছিল। আৰু ৰেকৰ্ডিং হৈছিল আপোনাৰ? VCD ৰেকৰ্ডিং আছিল আপোনাৰ? ৰেকৰ্ডিং হৈছিল। সেই সময়ত মানে টিভি ডেকে শুনিছিল মানে, ধ্ৰুৱ হৰিহদন আৰু সীতাৰ জন্ম, আপোনাৰ ৰেকৰ্ডিং আছিল এইটো? এই দুটা ৰেকৰ্ডিং আছিল। তাৰপিছত আৰু এটা কৰিছিলোঁ, সেইটো প্ৰচাৰে নকৰিলা, ঠগালামক,
এইটো আছিল হৰিচন্দ্ৰৰ উপাখ্যান আৰু এটা কুমাৰ হৰণ, এই চাৰিটা। সেই সময়ত কেছেটবিলাক তাৰমানে আধা ঘণ্টাৰ ভিতৰতে দুয়ো পিঠি শেষ কৰিব লাগে, তেনেকুৱা আছিল ৰিলবিলাক। আৰু আপোনাৰ সেইটোতো বাৰু জানিলোঁ আপোনাৰ ৰেকৰ্ডিং আছিলে, গতিকে এতিয়া কেতিয়াবা আপোনাৰ নাম দেখিলে আপোনাৰ কেতিয়াবা খং উঠে দাদা আপোনাৰ? কথাটো হয়নে নহয়? খং মানে অলপ মনত দুখ লাগে আৰু খং উঠে, বেয়া লাগে, বেয়া লাগে। সংস্কৃতিটো আমাৰ কিয় বিপথে পৰিচালিত হ'ল, সেইটো কাৰণে বেয়া লাগে। আৰু সেইকাৰণে প্ৰায় নাম মই চাব নাযাওঁ। গাঁৱতে মই দেখাই পালোঁ, সকলোকে দেখা পালোঁ। আৰু এতিয়া নাম কি আৰু মাজত এটা উপকাহিনী সৃষ্টি কৰি হাস্যৰস কৰিব, সেইখিনিয়ে আৰু সেয়ে। আৰু সুৰবিলাক এই বাকী জনপ্ৰিয় গীতৰ যিবিলাক সুৰ, মানে নিজস্ব সুৰ একো নাই, নামৰ সুৰ, বাহিৰা সুৰবিলাকেদি গাই পেলাই নাম এটা শেষ কৰিছোঁ, সেইকাৰণে। আৰু এটা কথা আপুনি জানেনে দাদা, কি বুলি কয়, তাৰমানে নতুন যিবিলাক তাৰমানে গান ওলাইছে, তাৰমানে নামৰ দলতো সেই গানটো নাচি দিয়ে, এই গানবিলাক সেইকাৰণে বোধহয় মোৰো ভাল নালাগে কেতিয়াবা। সেই সুৰবিলাককে এতিয়া মানে নামৰ মাজত সোমাই সেইটো তাৰমানে এনেকুৱা এটা হৈ যায়, তাৰমানে আজিৰ যিখিনি নৱপ্ৰজন্ম আছে সেইখিনিক তাৰমানে আঁকোৱালি ল'বৰ কাৰণে সেই ডান্সটো দিয়ে চাগে, কিন্তু সেইটো ইমান মানে হেৰি নহয়, দিব নালাগে এনেকুৱা ডান্সবিলাক, বা যেনেকুৱা তাৰমানে নাচি দিয়ে সেইটো নাচি থাকে, অকল এনেকৈ হৰদম নাচিয়ে থাকে, সেই সিমান এটা ভাল লগা নহয় আৰু। গতিকে বন্ধুসকল, আজি আমি দাদাৰ লগত বহু কথা পাতিলোঁ। আৰু দাদা, আপুনি কিবা শিল্পী পেঞ্চন বা আপোনাৰ কিবা চাৰ্টিফিকেট আপুনি পাইছে নেকি ক'ৰবাৰ পৰা? চাৰ্টিফিকেট পাইছোঁ, গোটেই মনত নাই, পাইছোঁ কেইবাখনো। নলবাৰী জিলাত সদৌ অসম ভিত্তিত যেতিয়া নাগাৰা নামৰ প্ৰতিযোগিতা হয়, প্ৰথম প্ৰতিযোগিতা, তাত মই ফাৰ্ষ্ট প্ৰাইজটো পাইছিলোঁ, তাৰ চাৰ্টিফিকেট আছে। সাংস্কৃতিক জনগোষ্ঠীয় ঐক্য মঞ্চৰ এই চাৰ্টিফিকেট পাইছোঁ, তাৰ পৰা পাইছোঁ কেইবাখনো, গোটেই মনত নাই, মই কৈছিলোঁ, দেখুৱাইছিলোঁ, আছে ইয়াতে বনোৱা। তাৰপৰা সাংস্কৃতিক মঞ্চ অসমৰ ফালৰ পৰা এটা বঁটা পাইছোঁ, সেই বঁটাত 10,000 টকা, চেলেং, শৰাই, লগতে এখন হস্পিটেল। আচ্ছা। আৰু আপোনাৰ শিল্পী পেঞ্চন কিবা? শিল্পী পেঞ্চন পাইছোঁ মই 2020। এইটো ভাল কথা। গতিকে এইখিনিয়ে আছিলে আমাৰ দাদাৰ লগত আজি কথা। গতিকে অনাগত দিনত আমি দাদাৰ ওচৰলৈ আৰু আহিব লাগিব পাৰে। গতিকে এতিয়া আমি ভিডিঅ'টো সামৰণি মাৰিম। গতিকে আজিলৈ এইখিনিতে দাদাৰ লগত কথা বতৰা পাতিলোঁ। গতিকে অনাগত দিনত আৰু আমি কথা বতৰা পাতিম দাদাৰ লগত আহি। গতিকে আজিলৈ এইখিনি কৈয়ে মই মোৰ চেনেলৰ পৰা আঁতৰি গৈছোঁ। নমস্কাৰ।